নমস্কাৰ আসাম নিউজৰ সমূহ দৰ্শকক এই ভিডিঅ'টোলৈ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ এটা বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰসমূহ আপোনালোকে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা নটিফিকেশনটো অল কৰি ৰাখিবলৈ নাপাহৰিব জনাই আছো আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ অহা 10 মেৰ পাছত ৰেচন কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাৰ সুবিধা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো 10 মেৰ পাছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া সুবিধা ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা 5 লাখ টকা পৰ্যন্ত চৰকাৰী বেচৰকাৰী হস্পিটালত লাভ কৰিব ফ্ৰী চিকিৎসা সেৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে কিয়নো 10 মেৰ পাছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ইফালে আজি আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰতিগৰাকী মহিলাই লাভ কৰিব এবাৰ চৰকাৰৰ তৰফৰ পৰা 10,000 টকা প্ৰতিগৰাকী মহিলাৰ বাবে আছে সুখবৰ কিয়নো প্ৰতিগৰাকী মহিলাই 10,000 টকা কৈ লাভ কৰিব এই ধনখিনি লাভ কৰিব আত্মসহায়ক গোটৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা কৈ লাভ কৰিব মুখ্যমন্ত্ৰী এই ডাঙৰ ঘোষণা কৰিছে কিয়নো মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 10,000 টকাকৈ মহিলাসকলক প্ৰদান কৰা হ'ব